ওয়েলকাম টু মাই ইউটিউব চেনেল। আমি আজি গুৱাহাটী গৈ আছোঁ, আপোনালোকৰ লগত থাকিব। আমি ক'ৰ পৰা ক'ত যাওঁ, কি কৰোঁ, গুৱাহাটী ক'ত ক'ত যাম, আপোনালোকৰ লগত থাকিব। দেখাই আছোঁ। এতিয়া গাঁৱত ওলালোঁ, লগৰ দুজন আছে ৰৈ থাকিব। স্পৰ্টিংটো পিন্ধিলোঁ, ঠাণ্ডা ঠাণ্ডাই লাগিছে। গৈ আছোঁ। আমি মানে গুৱাহাটী যাম, গুৱাহাটীৰ পৰা আমাৰ কাম আছে, দেখাম। আপোনালোকৰ লগত থাকিব একদম ভিডিঅ'টো। কাৰণ ভাবছি এনে ভিডিঅ' কৰি আহি আছে, ব্লগ বনাই আহি আছে। আপোনালোকৰ লগত থাকিব, ব্লগ চলগ বনোৱা নাই বুলি কৈ দিম। ফাইনেলি গাইজ লগৰকেইটা পাই গ'লো। এতিয়া আমি গুৱাহাটী যাব ৰেডি। গুৱাহাটী যাই আছোঁ আমি। কিন্তু আজি আহি যাব চবাই, আমি যাম গুৱাহাটী। আপোনালোকৰ লগত থাকিব একদম লাষ্টলৈকে চাই থাকিব। कैसे कैसे लोग रहते हैं यार यहाँ पर, साला तुमको पागल कुत्ते का गाय। ফাইনেলি গাইজ বহুত দূৰত গাড়ী এখন আহিছে, মানুহ চাওক। শিৱসাগৰ যাবনে? যাব, আমি শিৱসাগৰত যাই আছোঁ। শিৱসাগৰ যাবি না? শিৱসাগৰৰ পৰা গুৱাহাটী যাই আছোঁ, আপোনালোকৰ লগত থাকিব দেই। दिल मेरी ना सुने, दिल का मैं क्या करूं। সাংস্কৃতিক শোভাযাত্ৰা দেই। ৰাস্তাত চিপাজাৰ পাইছোঁহি। চিপাজাৰত পূৰা ৰেলি হৈ আছে, এটা বেলি কাটিলি নেকি? আহিবি নেকি এতিয়া কালি কৈছে? দে তই আহি পেলাই পিছে ফোন কৰিবি। আমি গুৱাহাটীতে থাকিম আৰু আমি থাকিম মানে কি আৰু আমিও আহিম আৰু পুৱা। আৰু যদি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা পৰিয়ালবৰ্গ সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছে। এই সাংস্কৃতিক শোভাযাত্ৰাখনত শিৱসাগৰ কাৰিকৰী বহুত দীঘলীয়া লাইন চাওক, বাপ বাপ, বহুত দীঘলীয়া লাইন।
পানী চানী দিয়া নাই আকৌ মাইনাহঁতে মন মাৰি আছে বহুত দীঘলীয়া লাগে মজা